প্ৰিয় বন্ধুসকল, আপোনালোকে ৰামায়ণৰ লক্ষ্মণ ৰেখা অংকনৰ সকলোখিনি কথা জানে। আপোনালোকে জানেনে লক্ষ্মণে কিয় লক্ষ্মণ ৰেখা অংকন কৰিব লগা হ'ল আৰু লক্ষ্মণ ৰেখা অংকনৰ পিছত সীতাৰ পৰিস্থিতি কি হ'ল আজি চাওঁ হওক এই ভিডিঅ'ৰ মাধ্যমেৰে। বন্ধুসকল, পিতৃসত্য পালনৰ অৰ্থে ৰামচন্দ্ৰ বনবাসলৈ যোৱাৰ প্ৰস্তুতি আৰম্ভ কৰিলে। কিন্তু তেওঁ জানো অকলে গ'ল? নহয়, তেওঁৰ লগত মৰমৰ পত্নী সীতা দেৱী আৰু ভাতৃ লক্ষ্মণো সংগ ল'লে। তেওঁলোক গৈ গৈ এখন গভীৰ অৰণ্য পালে। সেইখন অৰণ্যৰ নাম আছিল দণ্ডকাৰণ্য। প্ৰিয় বন্ধুসকল, এই অৰণ্যৰ চিত্ৰকূট পৰ্বতত এটা কুটিৰ সাজি তেওঁলোক সকলো থাকিবলৈ ল'লে। সেইখন অৰণ্য আছিল অগণন ৰাক্ষসৰ বসতিস্থল। তাতে ৰাৱণৰ ভগ্নী শূৰ্পণখাই ৰামক ভাল পাব বিচাৰিলে। ৰামচন্দ্ৰৰ অপূৰ্ব সুন্দৰী পত্নী থকাৰ কথা জানিব পাৰি শূৰ্পণখাই লক্ষ্মণক ভাল পাব বিচাৰিলে। উপায়ন্তৰ হৈ লক্ষ্মণে শূৰ্পণখাৰ নাক কাণ কাটি শাস্তি দিলে। বন্ধুসকল, নহয়নে আচৰিত হ'ব লগা কথা? লজ্জিত অপমানিত শূৰ্পণখাই কান্দি কান্দি সকলো কথা লংকেশ্বৰ ৰাৱণক জনালে। লগতে এই কথাটোও জনালে যে সিহঁতৰ লগত এজনী অপৰূপা লাৱণ্যময় পত্নী আছে। ৰাৱণৰ লোভ জন্মিল। সি ভাবিলে ইমান সুন্দৰী এগৰাকী গাভৰু পত্নী বনবাসীৰ লগত থাকিলে শোভা নেদেখি, তাতকৈ তাইক বিয়া কৰাই থৈ দিয়াই ভাল। বন্ধুসকল, কথাখিনি অতি প্ৰয়োজনীয় কাহিনীৰ মাজলৈ আগবাঢ়োঁ। মনৰ সেই কুৎসিত ভৱন চৰিতাৰ্থ কৰিবলৈ আৰু প্ৰতিশোধ লোৱাৰ ইচ্ছাৰে ৰাৱণে তেওঁৰ মোমায়েক মাৰিচক এটা সোণৰ হৰিণ সজাই তালৈ পঠিয়াই দিলে। বনবাসী সীতাই সেই হৰিণাটো দেখি পাবলৈ ইচ্ছা কৰিলে। প্ৰথম অৱস্থাত ৰামচন্দ্ৰই সীতা দেৱীক বুজালে যে সেইটো মায়াৰ হৰিণ, তাক পাবলৈ ইচ্ছা কৰাটো মূৰ্খৰ চিন। অৱশেষত সীতাই কোনো বুজনি নুবুজা দেখি ৰামচন্দ্ৰই সোণৰ হৰিণাটো ধৰিবলৈ পিছে পিছে খেদি গ'ল। বন্ধুসকল, এটা সাধাৰণ ৰাক্ষস ৰামচন্দ্ৰৰ হাতত জানো কোনকোটা? ৰামচন্দ্ৰই খন্তেকতে হৰিণৰূপী মাৰিচক বধ কৰিলে। ইফালে মৰিবৰ মুহূৰ্তত মায়াবী মাৰিছে ভাই লক্ষ্মণ ৰক্ষা কৰা বুলি চিঞৰিলে। বন্ধুসকল, আচৰিত যে স্বামী ৰামচন্দ্ৰ বিপদত পৰা যেন ভাৱ জন্মিলত সীতা দেৱী স্থিৰ হৈ থাকিব নোৱাৰিলে। তেওঁ লক্ষ্মণক সহায় কৰিবলৈ বাৰে বাৰে অনুৰোধ কৰিলে। লক্ষ্মণে সেয়া সম্পূৰ্ণ অভিসন্ধি বুলি সীতাক বুজাবলৈ চেষ্টা কৰিলে। সীতাই বুজিবলৈ অমান্তি হোৱাত ভাতৃ লক্ষ্মণে কুটিৰৰ দুৱাৰ মুখত 3ডাল লক্ষ্মণ ৰেখা অংকন কৰি গ'ল। বিদায়ৰ সময়ত লক্ষ্মণে বৌয়েকক বুজালে, মাতৃ, আপুনি ভুলতো যেন এই লক্ষ্মণ ৰেখা 3ডাল পাৰ হ'বলৈ চেষ্টা নকৰে। যদি কোনোবাই এই ৰেখা পাৰ হৈ আপোনাৰ অনিষ্ট সাধিব বিচাৰে তেওঁৰ মৃত্যু নিশ্চিত। এই সাৱধানবাণী সীতা দেৱীয়ে নুশুনিলে। তেওঁ ছদ্মবেশী ৰাৱণক ভিক্ষা দিবলৈ কুটিৰৰ যেতিয়াই বাহিৰ হ'ল তেতিয়াই ৰাৱণে আচল ৰূপ ধাৰণ কৰি সীতাক হৰণ কৰে। আচলতে সাৱধানীৰ মৰণ নাই। লোকৰ সাৱধান মানেই বিপদৰ ইংগিত। এই ইংগিত নুবুজাজনৰ বিপদ নিশ্চিত। সীতাৰ তেনে দশা হ'ল। প্ৰিয় দৰ্শকসকল, আজিৰ ভিডিঅ' ইমানেই আছিলে। ভিডিঅ'টোৰ পৰা যদি অকণমান হ'লেও উপকৃত হৈছে নিশ্চয় প্লিজ ভিডিঅ'টো আপোনাৰ প্ৰিয় বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব আৰু কেনেকুৱা পালে কমেণ্ট বক্সত কমেণ্ট নকৰাকৈ নাথাকিব। আকৌ নতুন ভিডিঅ'লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ' ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।